নমস্কাৰ, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু শৰতৰ পোৱাটো বৰ ধুনীয়া নহয়নে বাৰু? নিয়ৰৰ টোপালবোৰে চাওকচোন কিদৰে দুবৰিৰ বুকুত মুকুতাৰ দৰে জিলিকি পৰি আছে। আৰু মই হাতেৰে মোহাৰি দিছোঁ আৰু হাতখন তিয়াই ল'লোঁ। এয়া আজি মহালয়া। ৰাতিপুৱাই দেউতাই কি কৰি আছে বাৰু চাওকচোন। কলৰ পটুৱাৰ সৈতে কাটি ডোঙা বনাই আছে। ডোঙা বুলিয়ে কওঁ আমি, আপোনালোকে কি বুলি কয় জনাবচোন কমেণ্টত। আৰু কিয় বনাইছে জানেনে? লোকবিশ্বাস মতে আমাৰ পূৰ্বপুৰুষসকলৰ আত্মাক উদ্দেশ্যি তেওঁলোকৰ পুত্ৰসকলে বা পৰিয়ালৰ লোকসকলে নদীৰ পাৰত গৈ এনেদৰে কলপটুৱা এনেকৈ ডোঙাত প্ৰসাদ লৈ যাব আৰু চাকি ধূপ জ্বলাবগৈ, সেৱা এভাগ ল'ব তেওঁলোকৰ আত্মাৰ সন্তুষ্টিৰ বাবে। আৰু তেওঁলোকে যাতে আমাকো আশীৰ্বাদ কৰে আমি ভালে কুশলে থাকিবলৈ, সেই গতিকে আৰু পুত্ৰসকলে পিণ্ডদান দিয়া বুলি কয় আৰু জল অৰ্পণ কৰিব। এনেদৰে প্ৰসাদ সজাই আছে মায়ে, চাওক ইমান ধুনীয়াকৈ। কল, নাৰিকল, চানা, মগু, চাউল সকলোবিলাকে দিয়া হৈছে আৰু একোখনকৈ তামোল আৰু এগছিকৈ চাকিও দি দিয়া হৈছে। তাত জ্বলাই আহিব চাকি আৰু ধূপ। ইয়াতে ৰেডি কৰি লৈ যোৱা হৈছে ঘৰতে সকলো, কাৰণ নদীৰ কাষলৈ যাবলৈ অকণমান সকলোবিলাক বস্তু লৈ সজাই ল'বলৈ অসুবিধা হয় বুলি। যিহেতু গাঁৱতে ওচৰতে আছে নদীখন, বেছি দূৰ নহয় বাৰু, বৰ ডাঙৰ নদীও নহয়, অকণমান সৰু হয়। তাতেই গাঁৱৰ মানুহবিলাকে যায়, তাতেই কৰেগৈ বাৰু নিয়মবিলাক। আৰু একোটাকৈ দক্ষিণাও দি দিয়া হৈছে। চাওক, আমি যিহেতু বিশ্বাস কৰোঁ, সেই গতিকে তেওঁলোকৰ আত্মাৰ সন্তুষ্টিৰ বাবে এনেদৰে আয়োজন কৰি আছে মায়ে। আৰু দুখন সজোৱা হৈছে, এখন দেউতাৰ বাবে, এখন খুৰাৰ বাবে। এয়া তেল ঢালি দিছে চাকিত, চাওক। মহালয়াৰ দিনটোৰ পৰা মানে আজিৰ দিনটোৰে পৰা পবিত্ৰ দিন বুলি ধৰা হয় পূজাৰ দিন কেইটালৈ। আৰু এয়া খুৰী গৈ আছে, দেউতা গৈছে, কাৰণ খুৰীয়ে গৈছে যিহেতু খুৰা নাই, কামৰ বাবে অকণমান দূৰণিত আছেগৈ। সেই গতিকে এয়া নদীৰ পাৰ পালেগৈ, এই পানী পাৰ হৈ মেলি ইটো পাৰত গৈছে আৰু এইদৰে চাকি ধূপ জ্বলাইছে তেওঁলোকে। জ্বলাই তেওঁলোকে সেৱা এভাগ জনাব আৰু আশীৰ্বাদ বিচাৰিব যে তেওঁলোকৰ আত্মায়ো যাতে শান্তিৰে থাকিব পাৰে আৰু তেওঁলোকেও যাতে আমাক ভালে কুশলে থাকিবলৈ আশীৰ্বাদ জনায়। সেয়েহে এনেদৰে সেৱা এভাগ লৈছে আৰু এতিয়ালৈ পানীত গা ধুই তেওঁলোকে আহি দিব। আৰু আজি মহালয়াৰ দিনতেই পৃথিৱীৰ বুকুলৈ মানে ধৰাৰ বুকুলৈ নামি আহিব আমাৰ দুৰ্গা দেৱীৰ মা। আৰু আজিৰ পৰাই দুৰ্গা পূজা আৰম্ভ হ'ব। আৰু চাওক তেওঁলোকে গা ধুই আছে। আৰু এই মাহকেইটা বৰ ভাল লাগে নহয়নে বাৰু, এই শৰতৰ কালটো। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।